নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকৰ মটিভেশ্যন ভিডিঅ' এটা লৈছো। আপোনালোকক আজি এই মটিভেশ্যন ভিডিঅ'তে নিশ্চয় আপোনালোকক মটিভেট কৰিব। আপোনালোকে যদি ডিফেন্সৰ কাৰণে প্ৰেক্টিছ কৰি আছে, আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আপোনালোকে ভালদৰে এইটো চাওক। আপোনালোকে নিশ্চয় মটিভেট হ'ব। আৰু আপোনালোকে যদি মোৰ চেনেল যদি নতুন কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে সকলোৱে আছাম পুলিচ আৰু SSC GD কাৰণে প্ৰেক্টিছ কৰি আছে। আপোনালোকৰ ইণ্টাৰভিউ কাৰণে বৰ বেছি দিন নাই। আপোনালোকৰ হাতত যিকেইদিন আছে, ইণ্টাৰভিউ কাৰণে যিকেইদিন আছে, আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক। আপোনালোকে এনেকৈ প্ৰেক্টিছ কৰক যাতে আপোনালোকৰ সেই প্ৰেক্টিছে আপোনালোকৰ কাৰণে সফলতা লৈ আহে। আৰু আপোনালোকে সুবিধা পাইছে, গতিকে আপোনালোকে সুবিধাটো এনেই যাব নিদিব। আপোনালোকৰ জীৱনলৈ বাৰে প্ৰতি সুবিধা নাহে, গতিকে আপোনালোকে সুবিধাটো নেহেৰাব। আপোনালোকৰ যদি এবাৰ যদি আপোনাৰ পৰা সুযোগটো গ'ল আৰু আপোনালোকে সেই সুযোগ কেতিয়া পাব আপোনালোকৰ কোনো ঠিকনা নাই। গতিকে সুযোগ পাইছে, সুযোগটো আপোনালোকে এনেই যাবলৈ নিদিব। আপোনাৰ দৰে হাজাৰ হাজাৰ ল'ৰাই প্ৰেক্টিছ কৰি আছে, আপুনিও প্ৰেক্টিছ কৰি আছে হয়, কিন্তু আপুনিও সেই ল'ৰাবিলাকতকৈ বেছি প্ৰেক্টিছ কৰিব লাগিব। সিহঁতে যদি 2 ঘণ্টা প্ৰেক্টিছ কৰিছে, আপুনি 3 ঘণ্টা প্ৰেক্টিছ কৰক। উদাহৰণ দিছোঁ, আগত ওলাব হ'লে কিবাটো আপোনালোকে বেছিকৈ কৰিবই লাগিব। আপোনালোকে ধৰি লওক, এতিয়া আপোনালোকে 10টা ল'ৰাৰ লগত আপোনালোকে এটা পোষ্টৰ কাৰণে কম্পিটিশ্যন কৰিছে, কিন্তু নেক্সট বাৰত আপোনালোকে 40টা ল'ৰাৰ লগত আপোনালোকে কম্পিটিশ্যন কৰিব লাগিব। গতিকে হাতৰ পৰা সুযোগ আপোনালোকে নেহেৰাব। গতিকে সুযোগ পাইছে, সুযোগ নেহেৰাব। আপোনালোকে মই বাৰে প্ৰতি কৈ আছোঁ, সুযোগটো আপোনালোকে কেতিয়াও নেহেৰাব। আৰু আপোনালোকে এইবাৰ এনেই দিওঁ আৰু নেক্সট বাৰ মই ভালকৈ দিম আৰু বুলি এনেকৈ আপোনালোকে মাইণ্ডত কেতিয়াও নভৰাব। মই এইবাৰে কৰি দেখাম আৰু মই এইবাৰে কৰিম আৰু মই এইবাৰ পাৰিমেই। পূৰা মাইণ্ডত আপোনালোকে এইটো পূৰা ফিক্স কৰি লওক। আপোনাৰ মনটোৱে মেইন। আপোনাৰ মনটোৱে যি কৰিব ক'ব আপুনি সেইটোৱে কৰিব। সেইকাৰণে মনটো আপোনালোকে সদায় পজিটিভ ভাবিব, মানে অকল সদায় পজিটিভত ল'ব। আপোনালোকে যদি নিগেটিভ ভাবে, নোৱাৰিম নেকি, মই কৰিব, মোৰ দ্বাৰা নহ'ব নেকি, আপোনালোকে যদি এনেকৈ ভাবে মনটোত, আপোনালোকে লাইফতো একোডাল কৰিব নোৱাৰিব। কৈছোঁ নহয়, আপুনি লাইফতো একো কৰিব নোৱাৰিব যদি আপোনালোকে যদি নিগেটিভ ভাবে। গতিকে আপোনালোকে সদায় পজিটিভ ভাবক। গতিকে আপোনালোকে পজিটিভ ভাবি আপোনালোকে কাম কৰক। আপোনালোকে পাৰিব নোৱাৰিব সেইটো পাছৰ কথা। সদায় পজিটিভ ভাবি পিনে আপোনালোকে যি জান লগাই আপোনালোকে কাম কৰিব, নিশ্চয় আপোনাৰ কাম হ'বই। এতিয়া আপোনালোকক মই 3টা কথা ক'লোঁ। 3টা কথা হৈছে, প্ৰথম কথাটো হৈছে আপোনালোকে এনেকৈ প্ৰেক্টিছ কৰক যাতে আপোনালোকৰ সেই প্ৰেক্টিছে আপোনালোকলৈ সফলতা লৈ আহে। আৰু আপোনালোকক দ্বিতীয়তে ক'লোঁ, আপোনালোকে সুযোগ নেহেৰাব। আপোনালোকে যদি বাৰে প্ৰতি আপোনালোকে সুযোগ নাপায়, গতিকে আপোনালোকে সুযোগটো আপোনালোকে নেহেৰাব। আৰু আপোনালোকক 3 নম্বৰ কথাটো ক'লোঁ, মনৰ কথা। আপোনালোকৰ মনটোৱে যিটো ক'ব আপোনালোকে সেইটোৱে কৰিব। আপোনালোকৰ যদি পজিটিভ ভাবে তেন্তে আপোনালোকৰ পজিটিভে হ'ব। যদি আপোনালোকে যদি নিগেটিভ ভাবি পিনে আপোনালোকে কাম কৰে, তেন্তে আপোনালোকে কোনোদিনে আপোনালোকে কাম কৰিব নোৱাৰিব। গতিকে আপোনালোকে সদায় পজিটিভ হ'ব। আৰু বন্ধুসকল, আপোনালোকে প্ৰেক্টিছ কৰিবলৈ লাজ নকৰিব। কেনেকৈ লাজ নকৰিব আপোনালোকক মই এতিয়া ক'ম। আপোনালোকৰ ধৰি লৈছোঁ ৰানিং কৰি হৈ গ'ল। ৰানিং কৰাৰ পিছত কিন্তু বহুত ল'ৰা মানে ৰানিং কৰাৰ পিছত প্ৰেক্টিছ নকৰে, মানে এক্সাৰচাইজখিনি নকৰে। কিন্তু আপুনি সেই বহুতৰ ভিতৰত নপৰিব। আপোনালোকে ৰানিং কৰাৰ পিছত এক্সাৰচাইজ কৰিব। কথাটো হ'ল, আপোনালোকে 10-12টা আপোনালোকে গ্ৰুপত ৰানিং কৰিলে, ৰানিং কৰাৰ পিছত সকলোৱে কি কয়, অলপ মানে ৰেষ্ট কৰে। কিন্তু অলপ ৰেষ্ট কৰিলে ঠিকে আছে, কিন্তু আপোনালোকে একেবাৰে ৰেষ্টে কৰি থাকে, মানে কথা পাতি আপোনালোকে ৰেষ্টে কৰি থাকে। আপোনালোকে এইটো নাভাবিব যে মই সেই গ্ৰুপটোৰ পৰা ওলাই আহি প্ৰেক্টিছ কৰিলে মোক কোনোবাই বেয়া পাব বুলি। গতিকে আপোনালোকক কোনোবাই যদি বেয়া পায়ো লাভ নাই, আৰু প্ৰেক্টিছৰ ক্ষেত্ৰত মানে ভাল পায়ো লাভ নাই। আপুনি কষ্ট কৰিলে আপোনাৰ ইম্প্ৰুভ হ'ব। গতিকে আপোনালোকে ভাল নাম্বাৰ এটা আপোনালোকে ইণ্টাৰভিউত পাব। গতিকে আপোনালোকে সেইটো লাজ নকৰিব। আপোনালোকে প্ৰেক্টিছ কৰক। আপোনাক দেখি আৰু 10টাই কৰিব। গতিকে আপুনি প্ৰেক্টিছ কৰিবলৈ লাজ নকৰিব। গতিকে আপোনালোকে ইণ্টাৰভিউত ভাল নাম্বাৰ এটা পাবই লাগিব। গতিকে ভাল নম্বৰ পাবলৈ আপোনালোকে কষ্ট কৰিব লাগিব। आज जितना पसीना बहाओगे ना, बाद में आपको इतनी ही खुशी मिलेगी। गतिके जिमान पारे আপোনালোকে কষ্ট কৰক। কোনোবাই ভাল পাব, বেয়া পাব, এইটো মাৰক গুলি। আপোনাৰ কাম আপুনিয়ে কৰিব লাগিব। আৰু বন্ধুসকল, হাৰ্ড ৱৰ্ক মেইন পইণ্ট। আপোনালোকে যিমান পাৰে হাৰ্ড ৱৰ্ক কৰক। আপোনালোকে এতিয়া যিডাল জখলা বনাই আছে, আপোনালোকে সেই জখলাত আপোনালোকে খাপে খাপে আপোনালোকে বাধা দিয়া মানুহ পাব। আপোনালোকৰ সপোনত বাধা দিয়া মানুহ থাকিবই। গতিকে আপোনালোকে সকলো বাধা নেওচি আপোনালোকে আগুৱাই যাব লাগিব। আপোনালোকে এতিয়া মই ফটো এখনৰ সহায়ত আপোনালোকক মই এতিয়া বুজাই দিম। বন্ধুসকল, আপোনালোকে এই ফটোখন ভালদৰে চাওক। কুকুৰকেইটা আপোনালোকে ষ্টেপে ষ্টেপে শুই থকা দেখিছে। আপোনালোকৰ মানে এইটো জীৱনৰ ৰিয়েল কাহিনী হয়। আপোনালোকে যিডাল জখলা বনাই আছে, আপোনালোকৰ ষ্টেপে ষ্টেপে মানে এনেকৈ ভোকা কুকুৰ আপোনালোকে পাব। আপোনালোকক ভুকিবই। আৰু আপোনালোকে সেই ষ্টেপত আপোনালোকে ভুকিলে বুলি ৰখি দিলে নহ'ব, কুকুৰলৈ ভয় খালে নহ'ব। আপোনালোকে সেই বাধা সকলোৱে নেওচি আপোনালোকে আগুৱাই যাব লাগিব। আপোনালোকৰ কষ্ট হ'বই, কষ্টৰ সকলোৰে হয়। গতিকে আপোনালোকে সেই কুকুৰলৈ ভয় খাই আপুনি আধা ৰাস্তাত ৰখি দিলে নহ'ব। গতিকে আপোনালোকে আগুৱাই যাওক, ষ্টেপে ষ্টেপে কুকুৰ পাবই। গতিকে আপোনালোকে ওপৰত আপোনালোকে ছাকচেছো পাব। আপোনালোকে এতিয়া জখলা বনাই আছে, গতিকে আপোনালোকে ছাকচেছ নোপোৱালৈকে আপোনালোকে ৰখি নিদিব। আৰু বন্ধুসকল, আপোনালোকে ভিৰত গ'লে আপোনালোকে একো কৰিব নোৱাৰে। আপোনালোকে এক্সট্ৰা কিবা কৰিব লাগিব। আপোনালোকক মই এতিয়া ভিডিঅ' এটা সহায়ত আপোনালোকক মই দেখুৱাই দিম, মানে আপোনালোকক মই বুজাই দিম। আপোনালোকে ভিডিঅ'টো চাওক।
বন্ধুসকল আপোনালোকে ভিডিঅ'টোত দেখিলে যে কুকুৰ 4টা আছিলে আৰু মানুহ এটা আছিলে, কিন্তু এটা কুকুৰে বস্তুটো খাবলৈ পালে। আপোনালোকেও তেনেকৈ আপোনালোকে ভিৰত গ'লে নহ'ব, আপোনালোকে এক্সট্ৰা কিবা এটা কৰিব লাগিব। মানে আপোনালোকৰ এতিয়া পোষ্টটো তেনেকৈ আছে, আপোনালোকে মানুহ 10টা থাকিব আৰু মানে পোষ্ট থাকিব এটা। গতিকে আপোনালোকে সেইটোত আপোনালোকে ভালদৰে ফ'কাছ কৰিব লাগিব। আপোনালোকে চাওক, কুকুৰ 4টাৰ ভিতৰত 3টা কুকুৰে নেপালে, এটাই পালে, কাৰণ এটাই বেছিকৈ ফ'কাছ কৰিছিলে, বাকীকেইটাই ফ'কাছ কৰিছিলে বাট মানে ওপৰে মানে ভিৰ য'ত হয় তাতে যাম বুলি আছিলে। কিন্তু ই ভালদৰে ফ'কাছ কৰিছিলে কাৰণে আপুনি বস্তুটো খাবলৈ পালে। আপুনিও ভালদৰে ফ'কাছ কৰিব লাগিব, তেতিয়াহে আপুনি সেই বস্তুত মানে পোষ্টটো পাব। গতিকে আপোনালোকে এক্সট্ৰা কিবা কৰক, মানে ভালদৰে ফ'কাছ কৰক, পুৰা ভাল। বন্ধুসকল, আপোনালোকক মই প্ৰথমতে সুযোগৰ কথা কৈছিলোঁ, আপোনালোকে সুযোগ নেহেৰাব বুলি। আপোনাৰ সুযোগটো বেলেগে কেনেকৈ ল'ব আপোনালোকক মই এতিয়া ভিডিঅ' এটাৰ দ্বাৰা আপোনালোকক মই বুজাই দিম। আপোনালোকে ভিডিঅ'টো চাওক। বন্ধুসকল, আপোনালোকে ভিডিঅ'টোৰ পৰা ভালদৰে বুজিলে যে আপোনাৰ পৰা সুবিধা বেলেগে কেনেকৈ কাঢ়ি নিব পাৰে। গতিকে আপোনালোকে সুবিধা পাওঁতে আপোনালোকে সুবিধাটো আপোনালোকে কেতিয়াও নেহেৰাব। আপোনালোকে পাৰফেক্ট টাইমলৈ আপোনালোকে মানে বাট চাই নাথাকিব। আপোনালোকে যেতিয়াই সুবিধা পায় আপোনালোকে তেতিয়া আপোনালোকে আপোনাৰ কামটো কৰক। সময়ৰ কাম আপোনালোকে সময়ত কৰক। আৰু বন্ধুসকল, আপুনি আজি কষ্ট কৰিবলৈ ভয় নাখাব। আজি যদি আপুনি কষ্ট কৰিবলৈ যদি ভয় খায়, তেন্তে আপোনালোকে গোটেই লাইফটো পস্তাই থাকিব লাগিব। গোটেই লাইফটো পস্তাই থকাতকৈ আপোনালোকে এতিয়াই কষ্ট কৰক। মানে আপোনালোকে আজিৰ পৰাই আপোনালোকে কষ্ট কৰিবলৈ আৰম্ভ কৰি দিয়ক। নিজৰ জীৱনটোক লৈ আপোনালোকে ধেমালি নকৰিব। গতিকে আপোনালোকে ভালদৰে চিৰিয়াছ হওক আৰু আপোনালোকে জীৱনটোৰ প্ৰতি আপোনালোকে কাম কৰক। আৰু বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ যদি আপোনালোকে নতুন কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকক ভাল ভিডিঅ' দি যাম। আপোনালোকে মাত্ৰ কমেণ্ট কৰিব কেনেকুৱা ভিডিঅ' লাগে, আপোনালোকক মই দি যাম। আজিলৈ বাই তেন্তে বন্ধুসকল, জয় আই অসম।